ৰূপসিং তেৰণক বৈঠালাংছত উষ্ম আদৰণি। সদ্যঘোষিত ২০ নং বৈঠালাংছ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰূপসিং তেৰণে নিজ সমষ্টিত পদাৰ্পণ কৰাৰ লগে লগে বৈঠালাংছৰ সহস্ৰাধিক দলীয় কৰ্মী সমৰ্থকে আদৰণি জনায় প্ৰাৰ্থীগৰাকীক। দিল্লীৰ পৰা আহি পোনে পোনে তেওঁ পশ্চিম কাৰ্বি আংলং জিলাৰ টুমস্প্ৰং স্থিত জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয়। লগে লগে সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ, যেনে দীপাৱলী উৎসৱ। আতচবাজি ফুটাই ব্যাপক আনন্দ উল্লাস কৰে উপস্থিত সকলোৱে। আনহাতে প্ৰাৰ্থীগৰাকীয়ে ভোটাৰ ৰাইজৰ সহায় সহযোগিতাৰে নিৰ্বাচন জয়ী হ'ম বুলি দাবী কৰে। মোক ভাৰতীয় জনতা পাৰ্টি বিজেপি পাৰ্টি হিচাপে মোৰ পাৰ্টিত দিয়াৰ কাৰণে প্ৰথমতে মই ৰাষ্ট্ৰ সভাপতি তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, লগতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত সোণোৱাল, আমাৰ কাৰ্বি আংলঙৰ জনপ্ৰিয় নেতা CM জোনাৰাম ৰঙাৰ লগতে আমাৰ MP কেৰকল কুম মই মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে মই অনেক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে। আৰু লগতে আমি আশা কৰিছোঁ বিপুল ভোটেৰে মই জয় হ'ম বুলি ভাবিছোঁ। কাৰণ কি আমি আপোনালোকে জানে যে পশ্চিম কাৰ্বি আংলঙত আমি উন্নয়নৰ কাম কৰিব লাগিব বাকী আছে। ইয়াত হিমাংশৰ ওপৰত বেছিকেলি মেঘালয় হেৰিটো হিমাংশৰ ওপৰত হিমাংসিক যিটো সমস্যাবিলাক সমাধান কৰিব লাগিব। লগতে আমাৰ এই জিলাতে এই জিলা ক'ব লাগিব বৈঠালাংছত যদি হেল্থি কমি কৰিব লাগিব, বহুত ধৰণৰ কাম কৰিব লাগিব, ৰাস্তা ঘাট বা চিকিৎসা বিশেষকৈ শিক্ষা প্ৰদান কৰি সেইটো মোৰ মতৰ পৰা বিয়োগ হোৱাৰ পিছত এইটো অতি আমি সোনকালে আমি এইটো ডেভেলপমেণ্ট কাম কৰিবলৈ মই ওলাইছোঁ। তবে যে আপোনাক যে টিকটটো দিলে কিয় দিলে বুলি ভাবিছে? দিলেতো পাৰ্টীহে তাক বিবেচনা কৰিছে, মোক দিছে যে বস্তুটো এখেতক দিলেতো হ'ব বুলি। এইটোতো মইতো নকওঁ যে বস্তুটো এখেতসকলে কি বিবেচনা কৰিছে, কিবা এটা টকাৰ কাৰণে মোক দিছে সেইটোৱে কৈছে, সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছে। আপুনি এনে দুটা ইচ্ছু কওক, যি দুটালৈ আপুনি ৰাইজৰ ওচৰত চাপিব, কি ইচ্ছুলৈ চাপিব? বেছিকেলি মোক হিমাংহাত